धेकियाजुलियाव रेशन कार्डनि मुङाव जाख्ल'नाय सोलिदों। गोरिब नखरनिफ्राय रेशन कार्ड होनायनि मुङाव रां लानायजों लोगोसे थैनाय सुबुंनि मुङैबो फैनाय रेशनखौ जाख्ल'नायनि अजद सिखांदों। धेकियाजुलि बरसरा बियाबनि सिङाव थानाय 2 नं मेथिसुरि गामिनि कन्ट्रेल दखानि एबा समबाय समितिनि नेहाथारि महम्मद नबी हुसैननि सायाव अजद सिखांदों। रेशन कार्ड बानायनायनि मुङाव महम्मद नबी हुसैना 1000 रांनिफ्राय 2500 रांसिम लादोंमोन होननानै रायजोफोरा अजद होदों। रायजोफोरनि अजद होनायाव धेकियाजुलि आदार बिफाननि एसडिसि कबिता डेका आरो आदार जगायथाय बिफाननि सीमा सेत्रीनि मोनसे हानजाया महम्मद नबी हुसैननि न'आव सिग्रोमनाय जायो। सिग्रोमनायनि उनाव महम्मद नबी हुसैननि फख्रि फारनिफ्राय एपिसिआइनि दोनखुमानानै दोननाय बस्थायै बस्ता माइरं बोखांनो हायो। सिग्रोमनानै मोननाय फोरमाननिफ्राय जाख्ल'नायनि सायाव आदार आरो जगायथाय बिफाना गोख्रों थांखि लागोन होननानै खौरांगिरिनि गेजेरजों फोरमायदों। আমি ৰাজহুৱা অভিযোগৰ ভিত্তিত আজি ইয়াতে অপাৰেশ্যনটো চলাইছিলোঁ আৰু মোৰ লগত আমাৰ FCIৰ ইন্সপেক্টৰ আছে, ফুড এণ্ড চিভিল ছাপ্লাই আৰু পুলিচ পাৰ্টি আছে। আমি নবী হুছেইনৰ ঘৰত 8 বস্তামান চাউল পাইছোঁ, কিন্তু বাকী ইনফৰমেশ্যন মতেদি স্থানীয় লোকৰ ইনফৰমেশ্যন মতেদি আমি বেলেগ বেলেগ ঘৰত কিছু বস্তা চাউল ৰিকভাৰ কৰিব পাৰিছোঁ আৰু আমি সম্ভেদ পাইছোঁ যে আৰু কিছুমান ঘৰত চাউলটো আছিলে, কিন্তু আমি অহাৰ পিছত হয়তো চাউলখিনি বেলেগ ফালে লুকুৱাই দিলে। এনেই কিন্তু কিছুমান মানুহ ওচৰ পাজৰৰ কিছুমান মানুহৰ ঘৰত অবৈধভাৱে চাউল মজুত কৰা আমি পাইছোঁ। এইবিলাক FCIৰ চিল লগোৱা বস্তাৰ চাউল আছে, প্লাছ বেলেগ বস্তাত ভৰাই থোৱা চাউল আছে। ইমানখিনি চাউল মানে এঘৰ মানুহৰ ঘৰত থকাটো হেৰি নহয় বুলি ভাবোঁ আমি। সেই আৰু তদন্ত কৰি ব্যৱস্থা ল'ম। কি ব্যৱস্থা হ'ব এতিয়া? নবী হুছেইন নামৰ যিগৰাকী সুৰক্ষিত ব্যৱসায়ী তেওঁ পলাতক নেকি? পলাতক নহয়, তেখেতক মই ফোন কৰিছিলোঁ, ফোন ৰিচিভ কৰিছে, তেখেতে কৈছে হস্পিটেলত যোৱা বুলি। হয়তো হ'ব পাৰে, পলাতক বুলি ক'ব নোৱাৰোঁ কাৰণ তেখেতে মোৰ ফোন ৰিচিভ কৰিছে। বাইদেউ আৰু এটা কথা, আমি নবী হুছেইন নামৰ সুৰক্ষিত ব্যৱসায়ীগৰাকী এটা বাতৰি কৰিছিলোঁ, তেওঁ মৃত ব্যক্তিৰ নামত তেওঁ চাউল আবণ্টন দি আছে, বিভিন্ন ধৰণৰ ৰেচন কাৰ্ডৰ নামত পইচা লৈ আছে, এইটো এটা বাতৰি হৈছিলে। বাইদেউ এই ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰিব? সেই বাতৰিটোৰ ভিত্তিতে আৰু ৰাজহুৱা অভিযোগৰ ভিত্তিতে আমি আজি তদন্ত কৰিব আহিছোঁ। আমি এইখিনি চেক কৰি আছোঁ, ৰেচন কাৰ্ডসমূহো চেক কৰিছোঁ। কিছুমান মাহত এবাৰেই চাউল দিছে, কিছুমান দুবাৰ দিছে আৰু ৰেচন কাৰ্ডত যদিও 30 বেগ বা 25 কেজি 30 কেজি যিমানখিনি চাউল পাব লাগে সেইখিনি লিখা আছে, কিন্তু মানুহৰ অভিযোগ মতেদি এজন নহয় বহুকেইজন ব্যক্তিৰ 50-60জন ব্যক্তিৰ অভিযোগ অনুসৰি মানে সিমানখিনি চাউল দিয়া নাই আৰু সেইটো এতিয়া আমাৰ ভাৰ্বেলিহে পোৱা হৈছে। সেইটো হেৰি চোৱা যাব আৰু তেখেতৰ চাউলবিলাক ৰিকভাৰ হোৱাৰ পিছত একচুৱেলি আমি গম পাম যে সিমানখিনি চাউল তেওঁৰ তাতে ডিষ্ট্ৰিবিউশ্যনৰ পিছত কেনেকৈ মজুত থাকিব পাৰে। সদ্যহতে আমি নবী হুছেইনক তেখেতৰ দোকানত আমি নাপালোঁ। তাৰপিছতে আমাৰ যিখিনি ৰাইজৰ অভিযোগ আছিল, আমাৰ চক্ৰ বিষয়াসহ আমি আহিলোঁ, পুলিচসহ আহিলোঁ। আহি আমি গাঁৱৰ কিছুমান ঘৰত চাউলৰ বস্তা আমি মজুত পাইছোঁ, 4 বেগ 5 বেগ এনেকৈ, আৰু তেওঁলোকে আমাক কৈছেও যে তেওঁ নবী হুছেইনে যোৱা ৰাতি আমাৰ ইয়াত ৰাখিছে, এনেধৰণে আমাক তেওঁলোকে সেই দিছে, স্বীকাৰোক্তি দিছে। গতিকে আমি পৰৱৰ্তী সময়ত চাই লওঁ। তেওঁৰ আমি বাকী নথি পত্ৰখিনি কল কৰিছোঁ, তেওঁ সদ্যহতে হস্পিটেললৈ যোৱা বুলি কৈছে, বাইদেৱে তেওঁক আহিবলৈ দিছে। গতিকে তেওঁৰ যিখিনি নথি পত্ৰ আছে আমি চাই লওঁ, বাকী ৰাইজৰ লগতো আমি আকৌ এবাৰ বহি আলোচনা কৰিম, তাৰপিছত তেওঁৰ ওপৰত কি একশ্যন হ'ব আমি জনাম। মৃত ব্যক্তিৰ নামত চাউল আবণ্টন দি থকা বা ৰেচন কাৰ্ডৰ নামত ধন লৈ থকা এইবিলাকতো ৰাইজে অভিযোগ দিছে, সেইটো ক্ষেত্ৰত কি? তাৰ ক্ষেত্ৰতো আমাৰ ব্যৱস্থা আছে, সেইটোৰ ওপৰতো তেওঁৰ ওপৰত আমি একশ্যন ল'ম। তেওঁ বহুত ভাল কৰিছে, অপাৰেশ্যন বহুত ভাল কৰিছে। তেওঁ আমি কালি তেওঁক জনাইছিলোঁ, ডিচিৰ পৰা অৰ্ডাৰ লৈ আহিছিলোঁ, আমি তেওঁক জনাইছিলোঁ। ডিচি ছাৰে ডাইৰেক্ট ইয়াত লিখি দিছিলে আমাক যে বাইদেউক দিবলৈ, আমি বাইদেউক দিলোঁ। বাইদেৱে ভাল তদন্ত কৰিছে, তদন্ত কৰি চবৰ ঘৰে ঘৰে ওলাইছে, মানুহৰ ঘৰৰ পৰা ষ্টেটমেণ্ট লৈছে। আমি তেওঁৰ লাইচেঞ্চ কেঞ্চেল হ'ব লাগে, এনেকৈ মানুহ আমাক নালাগে, কিয় ৰাইজৰ যোনে মাৰি খাই আছে সেইটো মানুহ আমি ভাল নাপাওঁ। মানে চবৰ পৰাই 1 কেজি 2 কেজি কৰি চাউল কাটিব। ৰেচন কাৰ্ড যদি কোনোবা দুখীয়া মানুহ ল'ব যায়, ভিক্ষা খোৱা মানুহৰ পৰা 2000 টকা খুজিব ৰেচন কাৰ্ড দিবলৈ হ'লে, সেনেকৈ আৰু মানুহক আমি কি কৰিম? ছাপ্লাই আহিছিলে, ছাপ্লাই আহি তেনেকুৱা তদন্ত ল'লে, আমাৰ কাৰ্ডবিলাক হোল্ডাৰবিলাক চালে, মৰা মানুহৰ নামত কাৰ্ড ইছ্যু আছে। তাৰপিছত ইয়াৰ পৰা গুচি গ'ল মানুহ, তেওঁৰ কাৰ্ড ইছ্যু আছে, চব তথ্য ল'লে, লৈ পেলাই গ'ল। কোনো চাউল তেওঁৰ তাত অবৈধ চাউল আছিলে। ছাপ্লাইক আমি ক'লোঁ, কোনো ছাপ্লাই ইয়াত তদন্ত কৰিব অহা নাই, খালি আমাক সমবায়ক মাতিলে, সমবায়ক মাতি তাৰ পৰা কৈ পেলাই গুচি গ'ল।
তাৰ ঘৰত অবৈধ চাউল মানুহক চাউল দিয়াৰ পিছত 100 বস্তা চাউল আছিলে। তাৰপিছত কালি আমি SDC বাইদেউক গৈ ক'লোঁ, বাইদেউ এনেকৈ তেনেকৈ চাউল আছে তাৰ ঘৰত। বাইদেউ কিন্তু আহিছে, আহি পেলাই চাউলটো সি কি কৰিলে গম পাই পেলাই আমি যেতিয়া ইয়াত ৰখালোঁ বাইদেউক, ৰখাই কথা পাতিছোঁ, সি গম পাই গ'ল। গম পাই পেলাই কাগজ পত্ৰ লৈ সি ঘৰৰ পৰা তলা মাৰি পলায়ন কৰিলে। তাৰপিছত বাইদেউ আকৌ ঘূৰি আহিলে, যেতিয়া ৰখালোঁ, বাইদেউ ঘৰত চাউল আছে, ৰেড চাউলটো চিজ কৰক। বাইদেউ কৈছে মানুহ নাথাকিলে আমি কেনেকৈ চিজ কৰিম। তেতিয়া আমি গোটেই ৰাতি খোৱা নাই, পথাৰত ৰখি আছোঁ। মানে চাউলটো ক'ত নি আমি চাইছোঁ, মানুহৰ ঘৰে ঘৰে নি সোমাইছে, লেট্ৰিনৰ পিছে পিছে নি ৰাখিছে, পুখুৰীত পেলাইছে। তাৰপিছত চাউলটো যেতিয়া আমি ৰাতিপুৱা গৈছোঁ, বহুতৰ ঘৰৰ পৰা নাইকিয়া চাউলটো। ৰাতিপুৱা দেৰি হৈ গ'ল বাইদেউ আহোঁতে। তাৰ চাউলটো আমি এটা ঘৰত 4 বস্তা চাউল পাইছোঁ, এটা ঘৰত লেট্ৰিনৰ পিছত ঢাকি ৰখা আছিলে 1 বস্তা চাউল পাইছোঁ, এটা ঘৰত চাউলটো চেঞ্জ কৰিছে, বস্তাটো বেলেগ বস্তাত ভৰাই ৰাখিছে, 3 বস্তা চাউল পাইছোঁ। মানে ৰাতিৰ ভিতৰতে চাউলবিলাক চাউলটো বিতৰণ কৰি দিছে, য'ত ত'ত মানুহৰ ঘৰত নি সোমাইছে। আমি ৰাতি পথাৰত ৰখি পেলাই চাইছোঁ গোটেই কাণ্ডটো। তাৰপিছত আমি গোটেই যোগাযোগ কৰি আছোঁ, আমি DCলৈকে ফোন কৰা হৈছে যেন এইটো আপোনালোকে উচিত তদন্ত কৰক, তাত অবৈধ চাউল আছে। তেতিয়া ৰাতিপুৱা SDC বাইদেউ আহিছে। তাৰপিছত আহি আমি নিজে ৰাইজে গোটেই ৰাইজ আছোঁ লগত, হাতে পাতে ধৰাই দিছোঁ।